বছৰ ধৰিকে ভাৰতবৰ্ষতো সেই একে অৱস্থা হ'ব ধৰিব। সেয়ে জেহাদী মৌলবাদীসকলৰ হিন্দু সুৰক্ষা আইন জিন্দাবাদ, বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, বাংলাদেশত হিন্দু অত্যাচাৰ বন্ধ কৰক। প্ৰেৰণ কৰি কিনে হিন্দু মানুহখিনি নিৰাপত্তা কৰক আৰু বাংলাদেশৰ ওপৰত ষ্ট্ৰিক্টলিভাৱে ভাৰত চৰকাৰে পদক্ষেপ হাতত লওক। হিন্দুৰ ওপৰত এইটো যিটো অত্যাচাৰ এনেকৈ আজি বহুত বছৰ ধৰি চলি আছে, হিন্দু সুৰক্ষা নাই, ইয়াৰ ওপৰত কি? আমি গণতান্ত্ৰিক সংগঠন, গণতান্ত্ৰিক দেশত আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আহিছোঁ আৰু বিভিন্ন ৰাইজে আমাক সহায় সহযোগিতা কৰিছে। আমি ৰাইজলৈ মেছেজ দিওঁ যে হিন্দুখিনি একত্ৰিত হৈ থাকক, হিন্দুখিনি আগুৱাই যাওক, লক্ষ্য উদ্দেশ্য মানি কিনে আমি যাতে একেলগে থাকি আমি সুৰক্ষিত হ'ব লাগিব। আৰু তাৰ সমান্তৰালভাৱে আমি অসমকো আমি এইটোৰ লগতে দাবী উত্থাপন কৰিছোঁ, আগন্তুক যাতে NRCৰ ভিত্তিবৰ্ষ 1951 চন হৈ কিনে যিখিনি বাংলাদেশী মুছলমান থাকিব, কাৰ আধাৰত যিখিনি বাংলাদেশী মুছলমান থাকিব সেইখিনি যাতে খেদোৱাৰ ব্যৱস্থা কৰে ভাৰত চৰকাৰে। কাৰণ গোটেই ৰাজ্য, ভাৰতৰ যিকেইটা ৰাজ্য আছে গোটেই ৰাজ্যত 51 চন, কিন্তু অসমে 71 চন মানি লোৱাটো আছুৰ এই 7 নম্বৰ দফাটো আমি কোনোমতে মানি লোৱা নাই। আমি আগৰ দিনৰ পৰা আমি আছুৰ 7 নম্বৰ দফাটো আমি মৌলবাদী শক্তি হুঁচিয়াৰ চৰকাৰক আহ্বান জনাম যে বাংলাদেশত ভাৰত চৰকাৰে সেনা বাহিনী প্ৰেৰণ কৰক, জামাতে ইছলামিক কাৰ্যালয়কে ধৰি সিহঁতে বিভিন্ন ঘাটিত বোমা বিস্ফোৰণ কৰক। ভাৰতবৰ্ষৰ সীমান্তত আজি হিন্দু বাংলাদেশী বহুত জমা হৈ গৈছে, তেওঁলোকে তাতে থাকক। এই নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁলোকক তাতে সুৰক্ষিত ৰাখক, বায়ু সেনা পঠাওক, তাতে হিন্দুৰ কাৰণে ৰাষ্ট্ৰ এখন বনাই দিয়ক, তাতেই সুৰক্ষিত থাকক, তেওঁলোকে আহিব নালাগে। তেওঁলোকে আমি হিন্দুৰ কাৰণে আহ্বান জনাম, তেওঁলোকে আহিব নালাগে, তেওঁলোকে তাতেই থাকক কিন্তু সুৰক্ষিত থাকক। সেই ব্যৱস্থাখিনি যাতে ভাৰত চৰকাৰে কৰি দিয়ে। মন্দিৰৰ ওপৰত বহুত অত্যাচাৰ চলি আছে, মঠ মন্দিৰ নাৰী চবৰ ওপৰতে বাংলাদেশৰ ধাৰাবাহিকভাৱে অত্যাচাৰ চলি আছে এই বাংলাদেশী মুছলমানসকলে। আপোনালোকে ম্যানমাৰৰ এতিয়া গম পায়, ম্যানমাৰৰ পৰা বুদ্ধিষ্ট মানুহখিনিক কি ধৰণৰ মাৰা আৰম্ভ কৰিছিলে। সেই সময়ত ম্যানমাৰ চৰকাৰে পদক্ষেপ যদি নল'লে আজি বাংলাদেশৰ নিচিনা পৰিস্থিতি ম্যানমাৰৰো হ'লে হয়। দুদিন পিছত আমি যদি পদক্ষেপ হাতত নলওঁ অসমৰো পৰিস্থিতি চেম হ'ব।